অত্যাচাৰৰ শান্তি নাছিল মন্দিৰ এটা নবনোৱালৈকে বুকুত। তাকে লৈ বহুত কাহিনী আছে, আছে সঁচা মিছা বহুত ফুচফুচনি। কিন্তু এটা কথা ঠিক, আফৰোজাই মোক সুধিছিল মন্দিৰ বনাবলৈ ক'ৰ পৰা আনিব ইটা। মই কৈছিলোঁ অযোধ্যা বৃন্দাবনৰ পৰা আনিব নালাগে, ঘৰৰ ওচৰৰ ইটা ভাটিটোৰ পৰা আনা। কৈছিলোঁ চিমেণ্ট বালিও আনিবা ঘৰৰ ওচৰৰ আটাইতকৈ সৰু দোকানীজনৰ পৰা। মিছা কথা ক'ব নোৱাৰা বাবে যিজন হৈ থাকিল সদায় সৰু বেপাৰী। আৰু মছলা মাৰিবলৈও পানী আনিব নালাগে নদীৰ পৰা। মন্দিৰ মছজিদৰ কটাকটি মৰামৰিত বহু মানুহ উটি গৈছিল এই নদীৰে। নদীৰ যে কিমান কষ্ট হৈছিল উটুৱাই নিবলৈ সেই বৰ্ষ। নদীবোৰ আৰু নদী হৈ থকা নাই আফৰোজা, সেয়ে মছলা মাৰিবলৈ পানী নিবা কুঁৱাৰ পৰা কলহত ভৰাই। আফৰোজাৰ বুকুত মন্দিৰ হৈ যোৱাৰ পিছত কিমান উৎসাহেৰে যে তাই মোক কৈছিল, এতিয়া হেনো তাইৰ বুকুত আল্লাহ আৰু ঈশ্বৰে একেখন কাঁহীতে খায়, একেখন বিচনাতে শুৱে। মই তাইক সুধিছিলোঁ দুয়োজন দেখিবলৈ কেনেকুৱা। আফৰোজাই ক'লে দুয়োজন যজা। সেয়ে তাই হেনো এতিয়া চিনিবই নোৱাৰা হ'ল কোনজন ঈশ্বৰ কোনজন আল্লাহ। ধন্যবাদ।